এভৰিৱান আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো বিহু যেহেতুকে আহি পাইছে হেতু বিহু বজাৰ কৰিবলৈকে আমি ওলাইছো ভাবিছো যোৱাৰ আগতে ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ আৰু নতুনকৈ এখন শ্বপিং মলো খুলিছে বাৰু আৰু তাতো কেনেকুৱা কি কালেকশ্যন আছে তাতো ভাবিছো সোমাই পেলাই চাই আহিম আৰু আপোনালোককো দেখাম তো চাই যাব তেন্তে এয়া এতিয়া দাদা আৰু মই ওলাই আহিলো এইখনে হৈছে নতুনকৈ ওপেনিং কৰা শ্বপিং মল ষ্টাইল বাজাৰ কমাৰবন্ধা পথ SBI বেংকৰ কাষতে আছে এতিয়া আমি ষ্টাইল বাজাৰত সোমাব লৈছো এইখন কালিয়ে ওপেনিং কৰিলে বাৰু আৰু ইয়াত কেনেকুৱা কি কালেকশ্যন আছে আপোনালোকক সকলোখিনি দেখাই দিম ইয়াত মোৰ মেন্সৰ কালেকশ্যনখিনি বেছি ভাল লাগিছে ইয়াত বেকগ্ৰাউণ্ডত মিউজিক বাজি আছিলে সেইকাৰণে মই মিউট কৰি দিব লগা হৈছে আৰু এইবিলাক শাৰ্ট হাফ শাৰ্ট হয় 299ত দি আছে কটনৰ শাৰ্ট আৰু এয়া কেজুৱেল পেণ্ট হয় 749ত বাই ওৱান গেট ওৱান দি আছে এইজনী মই আৰু এইবিলাক টি শাৰ্ট 249 আৰু এইফালে আৰু এইবোৰ হাফ শাৰ্ট বাবাহঁতৰ বয়সৰ কাৰণে খুব ধুনীয়া শাৰ্ট হয় কটনৰ 449ত দি আছে আপোনালোক ইয়াতে আহিলে তেতিয়া গম পাব খুব ধুনীয়া ধুনীয়া কালেকশ্যন আছে ইয়াতে যেহেতু কালি ওপেনিং কৰিছে সেইকাৰণে খুব ধুনীয়া ধুনীয়া অফাৰ দি আছে ইয়াতে আৰু আপোনালোকে 999ত যদি শ্বপিং কৰে তেতিয়াও কিবা এটা অফাৰ দিব আপোনালোকে ইয়াতে ভিজিট কৰিব তেতিয়া আহিলে গম পাব আৰু এয়া 199ত টি শাৰ্ট দি আছে খুব ধুনীয়া ধুনীয়া আপোনালোকে 999ত যদি শ্বপিং কৰে তেতিয়া আপোনালোকে গোল্ড কইন সিলভাৰ কইন বাইক স্কুটি ফ্ৰিজ টিভি এইবিলাক জিকাৰ সুযোগ লাভ কৰিব পাৰে তাতে লটাৰী খেলাব যিয়ে বিজয়ী হয় তেওঁকে এইখিনি উপহাৰ দিয়া হ'ব আৰু ময়ো শাৰ্ট এটা লৈ ললো বাবাৰ কাৰণে আৰু যিসকলে 999ৰ ওপৰত শ্বপিং কৰিছে তেওঁলোকক ইয়াতে নামখিনি লিখি লোৱা হৈছে লটাৰী খেলৰ কাৰণে আৰু ইয়াতে আইচক্ৰীমো দিছে যিখিনিয়ে শ্বপিং কৰিছে তেওঁলোকক এটা আইচক্ৰীম দিয়া হৈছে আমি দাদা আৰু মই আইচক্ৰীম এটা লৈ লৈছোঁ যিয়ে উইনাৰ হ'ব তাকে এয়া বাইক আৰু স্কুটি দিয়া হ'ব এখন বাহিৰতে ৰখাই থৈছে সেইকাৰণে এতিয়া ষ্টাইল বাজাৰৰ পৰা ওলাই আহিম মই এয়া বাটাত সোমাইছোঁ ইয়াতে মোৰ কাৰণে হিল চাইছোঁ এইযোৰ ব্লেক কালাৰ খুব ধুনীয়া এযোৰ হিল হয় পেন্সিল হিল আৰু ইয়াতে ষ্টোন আছে সেইকাৰণে বেছি শাইনিং কৰি আছে খুব ধুনীয়া লাগিছে এইযোৰ ব্লেক হিল এইযোৰ পেন্সিল হিলে হয় মোক গোটেইকেইযোৰ ব্লেকত বেছি ভাল লাগিছে এইযোৰ ফ্লেট হয় ফ্লেটত এইযোৰ গল্ডেনত খুব ধুনীয়া এযোৰ স্লিপাৰ হয় মই বজাৰখিনি কৰিলোঁ বাৰু কি কৰিলোঁ আৰু কি কিনিলোঁ ইয়াৰ পৰা সকলোখিনি ঘৰত গৈ দেখাম বাৰু হেল্ল' এভৰিৱান কালি ঘৰ আহি ভিডিঅ' কৰিবলৈ নহ'ল আৰু আপোনালোককতো দেখুৱাই নাই কালি কি বজাৰ কৰিলোঁ তো বলক তেন্তে এফালৰ পৰা দেখাই যাওঁ গোটেইখিনি কালি বজাৰ কৰিবলৈ নহ'লেই বাৰু যিহেতু দেৰিকৈ গৈছিলোঁ সেইকাৰণে সময়ো নহ'ল আকৌ এদিন যাবই লাগিব আকৌ বজাৰ কৰিবলৈ তো এফালৰ পৰা আপোনালোকক দেখাই যাওঁ তো ফাৰ্ষ্টতে এইটো চাৰ্টে দেখাওঁ এইটো এটা কটনৰ চাৰ্ট হয় ষ্টাইল বাজাৰ যিখন নতুনকৈ ওপেনিং কৰিছে তাৰ পৰা আনিছিলোঁ এইটো চাৰ্ট এইটো হাফ শাৰ্ট হয় মই বাবাৰ কাৰণে আনিছোঁ আৰু ইয়াৰ বেক চাইডো একেটা কালাৰে হয় দেখিবলৈ পাইছেনে আৰু ইয়াৰ কালাৰটো নাযায় সেইকাৰণে আৰু এই কাপোৰটো মেজিবলৈও খুব কমফৰ্ট পাব তাৰপাছত আৰু কালি বাটাৰ পৰা কেইবাযোৰো চেণ্ডেল আনিছিলোঁ সেইকেইযোৰ আপোনালোকক দেখাই লওঁ এইযোৰ দেখিছেনে ব্লক হিলছ এইযোৰ আৰু খুব লাইট ৱেইটেড হয় তাৰপাছত এইযোৰ পেন্সিল হিল এইযোৰ ওচৰৰ পৰা দেখাই দিম উল্টা হৈছে এইযোৰ দেখিবলৈ পাইছেনে খুব শাইনিং কৰি আছে আৰু এইযোৰ খুব লাইট ৱেইটেড হয় আৰু ইয়াতে ষ্টোন আছে গোটেই এই বৰ্ডাৰ গিটাতে তাৰ
তাৰপাছত ইয়াৰে সিমিলাৰ এযোৰ মই ফ্লেটত অৰ্ডাৰ আনিছিলোঁ এযোৰ ইয়াতো গোটেই ষ্টন আছে ওচৰৰ পৰা দেখাই দিওঁ এযোৰ ৰেগুলাৰ ইউজৰ কাৰণে আনিছিলোঁ তাৰপাছত আৰু এযোৰ গ্ৰে কালাৰ আনিছিলোঁ এযোৰ খুব চিম্পল হয় আৰু এযোৰ পিন্ধিবলৈ গোটেই কেইযোৰ পিন্ধিবলৈ খুব কমফৰ্ট বাৰু ওচৰৰ পৰা দেখাই দিওঁ ইয়াতে সৰু সৰু অকণমানি ষ্টন আছে এইকেইযোৰত চাৰিযোৰতে 5000 সামথিং এনেকুৱাই কিবা এটা লৈছিলে তাৰপাছত আৰু এটা জিন্স আহিছে জিন্স আজি অৰ্ডাৰ কৰিছিলোঁ অনলাইনত তো আজি আহিছে এইটো ব্লেক হাইৱে জিন্স হয় আৰু এইটো 32 সাইজত মই এইটো অৰ্ডাৰ কৰিছিলোঁ কিন্তু ডাঙৰ হৈছে মোলে এইটো এক্সচেঞ্জ কৰিব লাগিব 30 সাইজ মেবি 30 সাইজ মোৰ কাৰণে হ'ব চাগে তাৰপাছত এই যেটো সুইজাৰ আনিছিলোঁ এইটো কাপোৰটো কি কয় একজেক্ট মই ক'ব নোৱাৰিম কিন্তু কাপোৰটো খুব সফট হয় আৰু ইয়াৰ লগত এইখন দুপাট্টা এইখন চিফনৰ দুপাট্টা হয় আৰু ইয়াতে হোৱাইট লেস লগোৱা আছে গোটেই বৰ্ডাৰটোতে এইটো হোৱাইট লেসৰ কাম আছে আৰু ইয়াৰ লগত এটা পেন্ট আহিছে এইটো কটনৰ পেন্ট এইটো আৰু ইয়াতে জেপু আছে এইটো সাইড পকেট আছে তাৰপাছত এইটো সুইজাৰ গ্ৰে কালাৰ হয় এইটো পিওর কটন হয় এইটো দেখিলে পাইছেনে আৰু ইয়াৰ লগত এইটো কটনৰ পেন্ট এইটো আৰু এখন চিফনৰ দুপাট্টা এখন আৰু ইয়াতে গোল্ডেন লেস লগোৱা আছে বৰ্ডাৰ তাৰপাছত তো বো ছোৱালীজনী কালি আনিছিলোঁ এইটো টি-শাৰ্ট আৰু ইয়াৰ লগত এইটো হাফ পেন্ট গৰমত পিন্ধিবৰ কাৰণে আৰু ইমান মন লাগিছে দিছেনে তিনি অকণমানি তাই বছৰে হোৱা নাই বাৰু তাৰপাছত আমাৰ দুইজনীৰ কাৰণে মেখেলা দুখন আনিছিলোঁ কালি এই দুখন এইখনো একেই সেইকাৰণে এখনকে দেখাই দিছোঁ আৰু কিমান ধুনীয়া লাগিছে দিছেনে আৰু মাইক্লেমৰ লিপষ্টিক 4টা অৰ্ডাৰ কৰিছিলোঁ আৰু এই তিনটা কম্বো সেট হয় কম্বো এই তিনটা আৰু এইটো এক্সট্ৰাকে অৰ্ডাৰ কৰিছিলোঁ আৰু এই তিনটা কম্বো 1300 সামথিং এনেকুৱা কিবা এটা লৈছিলে আৰু এইটো কিমান লৈছে মই একজেক্ট পাহৰিছোঁ এইটো ওচৰৰ পৰা সেটকেইটা আপোনালোকক দেখাই দিছোঁ এই চাইটা তাৰপাছত এইটো এটা নিউড কালাৰ নেল পলিশ তাৰপাছত আৰু মাৰ কাৰণে এইখিনি ব্লাউজ আনিছিলোঁ ইয়াতে 6টা ব্লাউজ মাৰ কাৰণে আছে আৰু এই হোৱাইটটো আৰু পিংকটো মোৰ কাৰণে আনিছিলোঁ এই দুটা মোৰ কাৰণে বাকি মাৰ কাৰণে আনিছিলোঁ লাগে হৈছে ইয়াতে আৰু সেইখিনি আছিলে বজাৰ আৰু গ্ৰসাৰী বজাৰ অলপ কৰিছিলোঁ সেইখিনি নেদেখাওঁ আৰু এতিয়া আকৌ দিন আকৌ বজাৰ কৰিবলৈ যাব লাগিব যেহেতু কালি গোটেই সম্পূৰ্ণ বজাৰ কৰা নহ'ল এইটো চাৰ্ট দাদাৰ কাৰণে লৈছিলোঁ কালি এইযোৰো কালি বাটাৰ পৰাই লৈছিলোঁ বাবাৰ কাৰণে অফিচলৈ ডেইলি ইউজৰ কাৰণে পিন্ধি যাবৰ কাৰণে Hello everyone,
আপোনালোকক গোটেই কেইযোৰ পিন্ধি দেখালোঁ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব কাপোৰ কেইযোৰ পিন্ধি দেখাম বুলি ভাবিছিলোঁ কিন্তু ইমান বেছি গৰম পৰিছে নহয় কাপোৰ কেইযোৰ পিন্ধিবলৈ ধৈৰ্য নহ'লে আৰু আকৌ কাপোৰ পিন্ধা আকৌ কাপোৰ পিন্ধি আকৌ ভিডিঅ' কৰা বেলেগ এদিনকৈ সেই কেইযোৰ পিন্ধি আপোনালোকক পাৰিলে দেখাম বাৰু আজি ভিডিঅ'টো ইমানেই আছিলে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ আপোনালোকে সোনকালে পাই থাকে তো আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম বাই